हाय हेलो नमस्कार जनाइছো সকলোকে মৰাঙমা চেনেলৰ পৰা সো আশা কৰো সকলোৱে ভালে আছে মই ভগৱানৰ কৃপাত ভালে আছো আৰু বহুত দিনৰ মূৰত আজি ব্লগ বনাইছো সো মাৰ বেমাৰ হোৱাৰ কাৰণে মই জুৱাকালি ঘৰলৈ আহিলো আৰু ঘৰত আহি মই মাৰ কাৰণে কি কাম কৰিম সকলো দেখাম আৰু আমাৰ মাৰ বেমাৰটো কি হয় কি বেমাৰ হয় সকলো দেখাম মোৰ ভিডিওটো স্কিপ নকৰাকৈ এনলৈ চাই থাকক Firstly, মই মাৰ ব্লাড এক্সামিনেশন ৰিপৰ্টটো চাইছো ব্লাড সুগাৰ হেয়া চাওক ৰেন্ডম ব্লাড সুগাৰটো চেক কৰিছিলো 436 বাহি আছে তাৰ নৰমাল ভ্যালুটো আছিল 60 to 140 mg per dl আমাৰ মাৰ সুগাৰ বাহি আছে 436 সো সেই কাৰণে আমাৰ মাৰ সুগাৰ বাহি আছে আৰু ডায়াবেটিস হৈছে সো সুগাৰ সকলোৰে থাকে কিন্তু সুগাৰটো বাহিৰে মানে ডায়াবেটিস হয় সেই কাৰণে ডায়াবেটিস বেমাৰ থাকিলে মানে কি খাব লাগে কেনেকৈ খাব লাগে মই জনাটো আপোনালোকক কৈ দি আছো সো ফাৰ্স্টলি মই ধানটো লৈছো হেয়া চাওক তাৰ পিছত ধানটো মই ধুনিয়াকৈ সাফা কৰি লওঁ ধানটো ধুনিয়াকৈ মই সাফা কৰি কি কৰিম সকলোৱে চাই থাকক হেয়া চাওক আমাৰ ময়ুম আৰু আমাৰ দেউতাই ৰাতিপুৱা খেলি আছে আৰু এনেকে ধানটো আৰু পানীটো সমানে দি মই বইল কৰিছো আৰু আপোনালোকৰ যদি ঘৰত ডায়াবেটিস থকা পেশেন্ট আছে যদি আপোনালোকে এনেকে ধানটো বইল কৰি ভাতটো খুৱাব পাৰিব আৰু ফাইনালি আমাৰ ধান বইল কৰা হ'ল যেতিয়া আমাৰ ধানটো ফাটি যাব তেতিয়া মানে বইলটো হৈ যাব সো সেই কাৰণে এতিয়া হ'ল চাওক এইটো ফাটি গ'ল তাৰ পিছত ধুনিয়াকৈ মিক্সাৰ কৰি কেৰাহীৰ পৰা নমাইছো কেৰাহীৰ পৰা কোলালৈ নমাইছো ধানটো আৰু আপোনালোকে কেতিয়াও আমাৰ নিজৰ ধানবোৰ বইল নকৰাকৈ নোখোৱাব ভাতটো নোখোৱাব আপোনালোকে এনেকৈ বইল নকৰি কৰিব মন নাই যদি আপোনালোকে কন্ট্ৰোল চাউলটো মানে ভাত বনাই খুৱাব পাৰিব কিন্তু নিজৰ মানে আধা টকা ধানৰ চাউলটো আপোনালোকে কেতিয়াও নোখোৱাব মাৰ কাৰণে অকমান হলে কষ্ট কৰিছো যেহেতু মাৰ বেমাৰটো ভাল হয় হেয়া চাওক কমপ্লিট হ'ল এতিয়া আৰু সেইফালে ইয়াত দেউতা আৰু মই ইয়াতে অকমান মেলি দিছো মানে ছায়াতে অকমান ধানটো মেলি দিছো যেহেতু এতিয়া ৰ'দ দিয়া নাই বেলি ওলা নাই সো ইয়াতে অকমান মেলি দিছো মানে ঠাণ্ডা হ'বলৈ দিছো ধানটো গাইস এতিয়া ৰ'দ দিছে সো সেইকাৰণে মই ধানটো মেলি থৈছো চোতালতে আপোনালোকক দেখুৱাম হেয়া চাওক এনেকে ৰ'দত ধানটো মেলি শুকাব দি ভালকে খুন্দি চাউলটো ভাত বনাই মাক খুৱাব লাগিব তো এতিয়া গা পা ধুই মই মাৰ ওচৰত আছো আৰু সকলোৱে আশীৰ্বাদ কৰিব মাৰ বেমাৰটো মাৰ ডায়াবেটিসটো মানে নৰমাল হ'ব লাগে তো ইমানে আছিলে আজিৰ ভিডিওটো নেক্সট ভিডিওত লগ পাম সকলোকে আৰু মোৰ ভিডিওটো ভাল লাগিলে যদি সকলোৱে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব